Hi everyone, মই এলমিনা খাতুন এণ্ড মই তোমালোকক ক্লাছ 9-10ৰ কাৰণে সায়েন্স মেথমেটিক্স আৰু ইংলিছ পঢ়াব বিচাৰোঁ এণ্ড মই তোমালোকৰ যদি তোমালোকে বিচাৰা ছ'চিয়েল চায়েন্স আৰু আছামিজ তেনেহ'লে মই দিব পাৰোঁ কাৰণ ছ'চিয়েল চায়েন্স আছামিজ এইবোৰ ছাবজেক্ট মানে সকলোৱে পাৰে ইমান দৰকাৰ নপৰে কিন্তু তোমালোকে যদি ডিমাণ্ড কৰা তেনেহ'লে দিম আচ্ছা এতিয়া মোৰ এডুকেশ্যন কোৱালিফিকেশ্যনৰ বিষয়ে অলপ তোমালোকক কৈ দিওঁ মই মোৰ মেট্ৰিক দিছোঁ ধিং KBHS স্কুলৰ পৰা মোৰ তাত 3টা লেটাৰ মাৰ্কছ আছে ছায়েন্স ইংলিছ আৰু মেথছত পাছত মই হায়াৰ ছেকেণ্ডেৰী কৰিলোঁ ছায়েন্সত পাছত ধিং কলেজৰ পৰা এণ্ড মই গ্ৰেজুৱেশ্যনো ধিং কলেজৰ পৰা কৰিছোঁ BHC কৰিছোঁ বাট মোৰ মানে সৰুৰ পৰা ইংলিছত এটা হেৰি আছিল যে আই লাভ ইংলিছ লেংগুৱেজ চ' মানে এটা থাকে নহয় যে মই ইংলিছ পঢ়িম ছায়েন্স পঢ়িলোঁ ঠিকেই বাট মোৰ মানে সেই ড্ৰিমটো পূৰা কৰিবৰ কাৰণে মই এতিয়া ইংলিছত MA এডমিশ্যন লৈছোঁ গুৱাহাটী ইউনিভাৰ্চিটিৰ আণ্ডাৰত বাট ডিষ্টেঞ্চত লৈছোঁ এণ্ড মই এতিয়া তোমালোকক আজিৰ পৰা পঢ়াব বিচাৰোঁ এণ্ড কেইদিনমান পিছত তোমালোকৰ ছাৰো জইন হ'ব তেওঁ মিফতাহুল আশিক তেওঁ মেথছত MSc আৰু BHC কৰিলে চ' তেওঁ জইন হ'ব কেইদিনমান পিছত এডভান্স মেথমেটিক্স আৰু মেথছ কৰাৱাৰ কাৰণে এতিয়া আজি মানে জাষ্ট মোৰ অফলাইন ষ্টুডেণ্ট কিছুমান আছে মই মানে এখন স্কুলত কৰাই আছোঁ চ' সিহঁতৰ মানে কোৰ্চ কমপ্লিট হোৱা নাই মই মানে সেইখন স্কুলত নতুন গৈছোঁ সিহঁতৰ মানে 7-8টামান চেপ্টাৰ বাকী আছে এণ্ড কনচেপ্ট বহুত উইক হৈ আছে চ' সিহঁতে মানে অলপ ডিমাণ্ড কৰিছে দিবৰ কাৰণে চ' আগৰ পৰা ভাবি আছিলোঁ একশ্যন লোৱা নাছিলোঁ যে ইউটিউবত চেনেল খুলিম চ' তেনেকৈ ক'লে ষ্টুডেণ্টে ছাপোৰ্ট দিছে যে মেম ছাৰ আপোনালোকৰ পঢ়োৱা বহুত ভাল লাগে দি দিয়ক আপোনালোকৰ পৰাই পঢ়িব বিচাৰোঁ ভাল লাগে নহয় ষ্টুডেণ্টে এনেকৈ ক'লে হয়নে নহয় ভাল লাগি যায় ন নাজানো তোমালোকে কেনেকুৱা কোৱা আৰু চ' সেইকাৰণে কি কৰিম ষ্টাৰ্ট কৰিলোঁ মাইক আনিলোঁ বৰ্ড আনিলোঁ ষ্টেণ্ড আনিলোঁ আৰু ষ্টাৰ্ট কৰিলোঁ লাইটিংটো এতিয়াও ইমান ঠিক হোৱা নাই আৰু লাইটিং লগাম হ'ব দিয়া এডজাষ্ট কৰি লোৱা এতিয়া মই এইটো ইয়েৰৰ কাৰণে অনলি মানে যাৰ এক্সাম আহি আছে ফেব্ৰুৱাৰী 10ৰ পৰা মেবি সিহঁতৰ কাৰণে অনলি মেথমেটিক্স দিম মানে মোৰ অফলাইন টিউশ্যনো আছে স্কুল আছে চ' মই টাইম মেনেজ কৰিব নোৱাৰোঁ চ' অনলি ফৰ যোনে মানে আপকামিং এক্সামটো দিবা সিহঁতৰ কাৰণে মই ভিডিঅ'টো আপলোড কৰি আছোঁ মানে মই এতিয়া ক্লাছ 10ৰ মেথমেটিক্সৰ 1 to যিমান চেপ্টাৰ আছে গোটেইখিনি কমপ্লিট কৰাই দিম উইদিন জানুৱাৰীৰ 15 to 20 কজ চেপ্টাৰ বহুত ডাঙৰ ডাঙৰ হয় এণ্ড টাইম বহুত কম আছে চ' ধৰা এদিনত এটা অনুশীলনীটো এটলিষ্ট শেষ কৰাৰ ট্ৰাই কৰিম চ' তোমালোকৰ পেচেণ্টৰ ওপৰত এতিয়া হেৰি হ'ব ডিচাইড হ'ব কাৰণ মইতো পঢ়াই দিব পাৰিম কিন্তু তোমালোকৰ মাথাটো সোমাব লাগিব হয়নে নহয় এতিয়া ব'লা আজি আমি ষ্টাৰ্ট কৰোঁ আজি আমি ছেকেণ্ড চেপ্টাৰ ষ্টাৰ্ট কৰিম বুলি ভাবি আছোঁ কৰোঁ ছেকেণ্ড চেপ্টাৰ কি আছে ৰ'বা মই বুকখন লৈ লওঁ এবাৰ নহয় এইটো ছেকেণ্ড চেপ্টাৰ নহয় মোৰ তাত ছেকেণ্ড চেপ্টাৰৰ কিতাপখন ইফালে আছে নে নাই সেইটো মই ভালকৈ নাজানো ৰ'বা মই কিতাপখন আনি লওঁ ছাৰ ছেকেণ্ড চেপ্টাৰ থকা কিতাপখন দি যাওকচোন অলপ পালোঁ হ'ব দিয়া পালোঁ মই পালোঁ মই ছাৰক মাতিছিলোঁ দিবৰ কাৰণে কিন্তু দৰকাৰ নপৰিল পাই গ'লোঁ এতিয়া আমাৰ পেজ নাম্বাৰ 46ত আছে ছেকেণ্ড চেপ্টাৰ হয়নে নহয় তোমালোকে চাগে পঢ়িলা ন মেক্সিমাম ষ্টুডেণ্টে পঢ়িলা যদি মই কিবা কুৱেশ্যন কৰালে লগে লগে কিন্তু আনচাৰ দিবা এতিয়া ক'বা আনচাৰটো মই শুনা নাপাওঁ কিন্তু নিজে আনচাৰ দিলেতো একো নহয় হয়নে নহয় তুমি নিজৰ লগত লয়েল হোৱা মই কিমান টাইম চাম আচ্ছা স্কুলতে ধৰা তুমি স্কুলত যিমান টাইম থাকা সিমান টাইমহে টিচাৰে তোমাক গাইড কৰে ঘৰত গ'লেতো অকলেই পঢ়া হয়নে নহয় মা দেউতাই কাৰোবাৰ মা দেউতাই গাইড কৰে অলপ অলপ কিন্তু গোটেই টাইমটো লাগি নাথাকে হয়নে নহয় অলপ পিছে পিছে ডিউটি দিব চাই যে পঢ়ি আছেনে নাই পঢ়া মোৰ নেনাই মানে বদমাচি কৰি আছে এইটো চোৱা মোৰ নেনা সি মানে ৱায়াৰটোত টানি আছে চৰি তাই शी इज अ गर्ल and he is a boy
His name is Nano. He is very gentle boy and she is very naughty girl. জানা সি এনি টাইম বদমাছি কৰি থাকে মানে শান্তি নাই তাইৰ মানে ৱাৰটো টানি আছে পৰি যায় যদি ভয় লাগে সো আনসাৰ দিবা আৰু মই কিবা হোমৱৰ্ক দিলে নেক্সট ডে মানে সেইদিনাখনি তোমালোকে মোক কমেণ্টত আনসাৰ দিবা আৰু মই সবৰ কমেণ্ট চেক কৰিম এণ্ড অবভিয়াছলি ৰিপ্লাইও দিম হয় অলপ লেট হ'ব পাৰে বাট মই ৰিপ্লাই দিম ধৰা মৰ্নিং আফটাৰ আগত তোমালোকে ৰিপ্লাই পাই যাবা এণ্ড আৰু এটা ইম্পৰ্টেণ্ট কথা নোটছ অবভিয়াছলি তোমালোকৰ নোটছ লাগিব বিচাৰিবাই নোটছ মই জানো চ' সেইটোৰ কাৰণে কোনোবাই যদি মই বৰ্ডত লিখা নোটছটো বিচাৰা সেইটোও পাই যাবা আৰু মই মানে টাইপ কৰি বনোৱা PDF টো যদি বিচাৰা সেইটোও পাই যাবা যাৰ যিটো লাগে সেইটো লৈ ল'বা কোনোবাৰ যদি প্ৰব্লেম নহয় টকা পইচা প্ৰব্লেম নাই PDF উঠি ল'ব পাৰা আৰু কোনোবাৰ প্ৰব্লেম হ'লে নিজে লিখি ল'বা এইটো কোনো লাজৰ কথা নহয় হয়নে নহয় তেনেহ'লে ব'লা আমি ক্লাছ মেইন কথাটো পাহৰিলোঁ PDF টো ক'ত পাবা হয়নে নহয় PDF টো পাই যাবা আমাৰ টেলিগ্ৰাম গ্ৰুপ আছে মই টেলিগ্ৰাম গ্ৰুপৰ ডেছক্ৰিপশ্যনটো তলত দি দিম লিংকটো দি দিম ডেছক্ৰিপশ্যনত তোমালোকে ক্লিক কৰি পাই যাবা আৰু মোৰ হোৱাটছএপ নাম্বাৰটো মই তলত মেনশ্যন কৰি দিম কোনোবাৰ যদি কিবা ডাউট হয় সুধিবা এণ্ড সৰু সৰু কথাত মানে কল কৰি নিদিবা কজ বুজি পোৱাটো তোমালোকে মেছেজ দিবা মই ডেফিনেটলি ৰিপ্লাই দিম অ'কে চ' আজি আমি পঢ়িম বহুপদ হয়নে নহয় বহুপদ মানে কি পলিনমিয়েলছ পলি মিন্স বহুত হয়নে নহয় পদ মানে নমিয়েলছ বহুপদ এতিয়া আমি বহুপদৰ বিষয়ে পঢ়োঁ এটা আছে ৰৈখিক বহুপদ আৰু এটা আছে দ্বিঘাত বহুপদ আৰু এটা ত্ৰিঘাত বহুপদ হয়নে নহয় আমি কি পঢ়িম পলিনমিয়েলছ বা বহুপদ হে মোৰ আখৰকেইটা কিন্তু সৰু ল'ৰা ছোৱালীৰ নিচিনা তোমালোকে মাইণ্ড নকৰিবা হে যে ইমান ডাঙৰ মেম আখৰ ইমান লেতেৰা একো নহয় আখৰ আমাৰ একো কামতেই নাহে হয়নে নহয় আমাৰ লাগে কনচেপ্ট যিটো আমি ইয়াত শিকিব আহিছোঁ নো ৰাট্টাফিকেশ্যন আই হেট ৰাট্টাফিকেশ্যন মুখস্থ কৰা আৰে মুখস্থ কৰাৰ কি আছে চব বুজি লোৱা আৰু কিছুমান ষ্টুডেণ্ট আছে যে মেথছো মুখস্থ কৰে আৰে মেথছত কি মুখস্থ কৰিবা একো নাই মুখস্থ কৰাৰ চব বুজি লোৱা কাৰণ আৰু কিছুমান ষ্টুডেণ্ট আছে মই এ লিখাৰ লগে লগে সিহঁতে এ লিখি দিয়ে এইটো মই কিয় লিখাইছোঁ সেইটো বুজাৰ কোনো সিহঁতৰ হেৰি নাই যে এইটো মেমে কিয় লিখাইছে বা কি সিহঁতৰ জানাৰ কোনো হেৰিয়েই নাই সিহঁতে মানে এ লিখাইছে মই লিখি লওঁ এদি কিহৰ কাম সেইটো আৰু সিহঁতৰ জানাৰ কোনো দৰকাৰেই নাই আৰে তুমি লিখাত বেছি ফ'কাছ কৰি আছা বুজাত ফ'কাছ কৰা নাই তেনেহ'লে তুমি বুজিবা কেনেকৈ মানে তাইৰ আগতে ভয় সোমাই যায় বা তাৰ আগতে ভয় সোমাই যায় যে যদি মই পাহৰি যাওঁ ৰিভিজনৰ টাইমত কি হ'ব পাহৰাৰ ৰিজন এইটোৱেই তুমি ইয়াত ফ'কাছ কৰা নাই তুমি ফিউচাৰৰ কথা ভাবি আছা প্ৰেজেণ্টৰ কথা একো ধ্যানেই দিয়া নাই চ' লিখাত মনোযোগ নহয় এতিয়া বুজাত মনোযোগ দিয়া কাৰণ এক্সামত মাইণ্ডটো যাব কিতাপখনো নাযায় বহিখনো নাযায় বৰ্ডখনো নাযায় হয়নে নহয় যাব মাইণ্ড তো মাইণ্ডত সোমাই লোৱা পাছত ৰিভিজন হয়নে নহয় মইতো নোটছ দি দিমেই তেতিয়া লিখি ল'বা এতিয়া যে ক্লাছৰ লগে লগে মামীয়ে মুচি দিব জল্দি লিখি দিওঁ জল্দি লিখাৰ দৰকাৰ নাই ইয়া চোৱা নেনো মোৰ ভৰিৰ তলত আহি গৈ আছে সিহঁতে বৰ বদমাছ কৰে জানা এতিয়া আমি পঢ়িম বহুপদ পলিনমিয়েলছ এতিয়া আমি বহুপদৰ কেইটামান ভাগৰ কথা পঢ়োঁ বহুপদৰ মাত্ৰা এটা আছে হা মাত্ৰা কাক কয় সেইটো জানা তোমালোকে নাজানা যদি জানি লোৱা হ'ল মাত্ৰা কাক কয় যে ধৰা এটা বহুপদৰ ঘাত যিটো আছে উচ্চতম ঘাত যিটো একে ঘাত কাক কয় এতিয়া সুধিবা এইটো ধৰা a to the power 3 a to the power 5 to the power 3 এইটোক আমি কি বুলি কওঁ ঘাত হ'ল হ'ব মনত ৰ'ব এতিয়া ধৰা আমি লিখিছোঁ এটা বহুপদ লিখিলোঁ জাষ্ট এটা এক্সাম্পল ধৰা যে আমি লিখিছোঁ 5x কিউব minus 4x square plus x minus root over 2 ইয়াত এটা কি চলক আছে x আচ্ছা চলক আৰু ধ্ৰুৱক চলক হ'ল যিকেইটাৰ আমি মান উলিয়াম মানে ফিক্সড মান নহয় xৰ মান কিবা 1 2 3 4 কিবা দি দিছে আমাক দিয়া নাই আমাৰ ওলাব এইটোক আমি ধৰি ল'ব পাৰিম xক 1 2 3 আমাৰ যি মন যায় ধৰি ল'ব পাৰিম কিন্তু ধ্ৰুৱক ৰুট 2ৰ মান আমি চেঞ্জ কৰিব পাৰিম
এতিয়াও নোৱাৰো ৰুটটোৰ মান চেঞ্জ 4 মান আমি চেঞ্জ কৰিব পাৰিম কেনেকৈ পাৰিম 4 to 4 আমি সৰুৰ পৰা পঢ়িছো 4 মানে 4 হয় নে নহয় কিন্তু x স্কয়াৰৰ মান আমি উলিয়াব পাৰিম x ৰ মান আমি দৰকাৰ পৰিলে 1 ল'ব পাৰিম 2 0 যি মন যায় আমি যেটো দৰকাৰ পৰে আমি লৈ যাব পাৰিম সো এটো হল চলক আৰু ধ্ৰুৱক চলক গল আমাৰ ধ্ৰুৱক গল চলক যেটো আমি চলাফেৰা কৰিব পাৰে তাৰ পৰা মনত ৰাখিবা যে মান বদলিব আৰু ধ্ৰুৱক কনস্ট্যান্ট যেটো কোনো চেঞ্জ নহয় এতিয়া মাত্ৰা এতিয়া আমি লিখিছিলো নহয় এক্সাম্পলটো যে 5x³ - 4x² + x - √2 ইয়াত আমি ঘাত আৰু মাত্ৰা ন মাত্ৰা পঢ়িম ঘাত কি কৈছো এইগিটা ঘাত হয় x ৰ ঘাত কি ইয়াত 3 ইয়াত 2 ইয়াত x ৰ ঘাত 1 আছে যেটো 1 লিখিলেও একো নহয় নিলিখিলেও একো নহয় কাৰণ 1 ৰ লগত যিকোনো বস্তু আমি পূৰণ কৰো সদায় হেতুৱে থাকে সেই কাৰণে আমি নিলিখো হয় নে নহয় এতিয়া এটো ঘাত বুলি কয় এতিয়া এটা বহুপদত সৰ্বোচ্চ ঘাত যেটো থাকে হেতু বহুপদটোৰ মাত্ৰা বুলি কয় তেনেহলে ইয়াত বহুপদটোৰ মাত্ৰা কিমান হ'ব ডেফিনেটলি 3 হ'ব হয় নে নহয় এতিয়া কৈছে যে এটা বহুপদৰ ধৰা এটা বহুপদ px বুলি ধৰিলো হা লেট মানে ধৰু এটা বহুপদক আমি p কি বুলি ধৰিছো px মানে x বুলি ধৰিছো এটো হা আৰু বহু p বুলি p কৰ পৰা আহিল বহুপদক যে আমি পলিনোমিয়ালস ক তাৰ পৰা p আহিছে px হয় যদি তেনেহলে x ৰ সৰ্বোচ্চ ঘাত যিমান হ'ব হেতুক আমি কি কম x ৰ সৰ্বোচ্চ ঘাতক আমি কি বুলি কম সৰ্বোচ্চ বা উচ্চতম ঘাতক আমি কি কম কোৱাও লগতে মাত নামাতা কিয় উচ্চতম ঘাতটোক আমি মাত্ৰা বুলি কম হল তিয়া ইয়াত x ৰ এটো এটা एग्जांपल আমাৰ এটো एग्जांपलত x ৰ সৰ্বোচ্চ উচ্চতম ঘাত কি 3 তেনেহলে এটোৰ মাত্ৰা কিমান হ'ব এই एग्जांपलটোৰ মাত্ৰা কিমান হ'ব কোৱাচোন এটোৰ মাত্ৰা আমাৰ 3 হ'ব বুজিছা সেম তেনেকে ধৰা মই লিখিলো 6y³ + 6 to the power y জি মনত আহে আৰু 8y⁴ কিবা কিবি লিখিলো √2 + √3 লিখিলে আৰু মনত জি আহি ইয়াত আমাৰ ঘাত চাম ঘাত কিমান সৰ্বোচ্চ ঘাত 9 হয় না নহয় তেনেহলে এটোৰ কাৰণে আমাৰ মাত্ৰা কিমান হ'ব 9 হল এতিয়া বুজিলা মাত্ৰা কাক কয় মাত্ৰা যদি বুজিলা এতিয়া আমি আগলে আগবাঢ়ো মুছি দিছো হা মই pdf দি দিম ডোন্ট ওয়ারি এতিয়া আমি পঢ়িম ৰৈখিক বহিপদ লিনিয়াৰ পলিনোমিয়াল এতিয়া কৈছে ৰৈখিক বহিপদ কাক বোলে এক মাত্ৰাৰ এটা বহুপদক ৰৈখিক বহুপদ বোলে যেটোৰ মাত্ৰা 1 হ'ব ম্যাক্সিমাম মাত্ৰা 1 হ'ব পাৰিব হেতু কি কয় ৰৈখিক বহুপদ লিনিয়াৰ পলিনোমিয়াল তো কি হ'ব যাৰ ম্যাক্সিমাম মাত্ৰা 1 হ'ব পাৰিব যি বহুপদত মাত্ৰা ৰবা কেনেকৈ লিখা মই হিটো লৈ এক মাত্ৰাৰ এটা বহুপদক ৰৈখিক বহুপদ বোলে এক মাত্ৰাৰ এটা বহুপদক কি বোলে ৰৈখিক বহুপদ বোলে হল মানে কি হ'ব ম্যাক্সিমাম মাত্ৰা মান কিমান হ'ব জানে সোয়া এটা एग्जांपल দি আছো ধৰা 2x - 3 এটো সোয়া x ৰ সৰ্বোচ্চ ঘাত কিমান 1 সেই কাৰণে কি হ'ব এটা ৰৈখিক বহুপদ হয় নে নহয় এটো সোয়া y + √2 মই তোমালোকৰ কিতাপৰ পৰা एग्जांपल দি আছো একো এক্সট্ৰা एग्जांपल দিয়া নাই যে মেটু কৰ পৰা আহিল কিতাপখন মিলি চাবা কৰ পৰা আহিছে হল এটো y ৰ ম্যাক্সিমাম ঘাত কিমান 1 তেনেহলে এটো কি হ'ব ৰৈখিক বহুপদ এটা নিজৰ মনৰ পৰা ৰৈখিক বহুপদ তোমালোকে মোক দিবাচোন এটো হোমৱৰ্ক নিজৰ মনৰ পৰা এটা লিনিয়াৰ পলিনোমিয়াল মোক দিবা নিজৰ মনৰ পৰা যি আহে a b c d e f ৰ পৰা যি দিব পাৰা এটা দিবা হ্যাঁ
সো এইবোৰ হ'ল আমাৰ ৰৈখিক বহুপদ এতিয়া আমি পঢ়িম যে দ্বিঘাত বহুপদ দুই মাত্ৰাৰ বহুপদক কি বোলে দ্বিঘাত ৰৈখিকৰ ক্ষেত্ৰত কি আছিল ৰৈখিক মিন্স লিনিয়াৰ এইটো যে কওঁ আমি সিধা লিনিয়াৰ লাইন সেইটো কাৰণে এক মাত্ৰা এইটোতো এটাই না একৰ নিচিনা দেখা যায় সেই কাৰণে এক মাত্ৰা এতিয়া আমি কি পঢ়াম যে দ্বিঘাত বহুপদ দ্বিঘাত বহুপদ মানে যি বহুপদৰ মাত্ৰা 2 এটো কি হ'ব দ্বিঘাত বহুপদ এতিয়া দ্বিঘাত বহুপদক আকৌ ইংলিশত কি কয় সেটো খুদিবা কোনোবা আহি যাবা সেই কাৰণে এটো কয় কোৱাড্ৰেটিক পলিনোমিয়াল এটো পলিনোমিয়াল আৰু বাৰ লিখি থকা নাই হে এতিয়া দ্বিঘাত বহুপদৰ উদাহৰণ যাৰ ম্যাক্সিমাম কি ঘাতটো কি হ'ব 2 এটো এক মাত্ৰা আছিল এটো 2 মাত্ৰাৰ হল বহুপদক 2 মাত্ৰাৰ বহুপদক কি বোলে দ্বিঘাত বহুপদ বোলে হল এতিয়া দ্বিঘাত ধৰা এটো 2x² + 3x - 2/5 এতিয়া তোমালোকৰ কোনো মানে এটো দ্বিঘাত বহুপদ হয় না নহয় হয় কাৰণ ইয়াত x ৰ সৰ্বোচ্চ ঘাত 2 আছে এতিয়া কোনোবা আহি যাব মেম x ৰটো ঘাত ইয়াত একো আছে তেনেহলে এটো ৰৈখিক বহুপদ নহয় কিয় ৰৈখিক বহুপদ কেতিয়া হ'ব সৰ্বোচ্চ ঘাত এক হ'ব লাগিব হয় না নহয় ইয়াত সৰ্বোচ্চ ঘাত 2 আছে সেই কাৰণে দ্বিঘাত বহুপদ সেম তেনেদৰে ত্ৰিঘাত বহুপদ যাৰ সৰ্বোচ্চ ঘাত 3 হ'ব মনত ৰব আৰু লিখাই দিয়া নাই সেইটো সেম তেনেকুৱাই এতিয়া হল কি হল মাইনা কান্দি আছা কিয় এতিয়া হল আমি পঢ়িম যে বাস্তৱ সংখ্যাৰ সহত থকা তলৰ কেইটামান বহুপদ সহক পঢ়িলো আমি কোএফিচিয়েন্ট মানে সহক এতিয়া আমি কৈছো ৰৈখিক বহুপদক আমি কেইদৰে লিখিব পাৰো ৰৈখিক বহুপদ ax + b ৰ শূন্যটো হ'ব কি ৰবাচোন অলপ মই 2 মিনিটত আহি আছো জাস্ট 2 মিনিটত কাৰণ মোৰ নেনু নেনাই কান্দি আছে সিহঁতক অলপ খোৱা দিয়া 2 মিনিট জাস্ট